ঐ কৰা এবাৰ বুজালে বুজি নাপাওঁ নেকি? জোৰ কৰি কিবা প্ৰেম হয় নেকি? মোৰটোৰ এই হৃদয়ৰ সান্ধ্য আইনখন ভাঙাৰ অলপো ইচ্ছা নাছিল। মোৰ এই খেলি মেলি হৈ থকা চুলিকেইডাল চাবলৈ মই তোক কোনোদিন কোৱা নাছিলোঁ নহয়। অঁ মই অবুজ। তেন্তে বুজাই দে আকৌ, ভাল পোৱা মানে কি, প্ৰেম কাক কয়নো? অঁ আৰু তই যে কওঁ সমাজৰ কথা, মইতো কেতিয়াও সমাজৰ কথা ভাবাই নাই। আৰু ভাবোনো কেনেকৈ? তোৰ প্ৰতিতো মোৰ কোনো প্ৰেমৰ ভাৱ নাই। আৰু ৰচোন, তই বোলে মোৰ প্ৰেমত পৰি তোৰ ভয় নাইকিয়া হৈ গ'ল। ঠিক আছে, আহচোন তই আমাৰ ঘৰলৈ, আহি সকলোৰে আগত মোক এবাৰ ভাল পাওঁ বুলি কৈছা। ময়ো চাওঁ তোৰনো কিমান সাহস হ'ল মোক ভাল পাই। আকৌ এবাৰ কৈছোঁ শুন, ঐ কৰা প্ৰেম জোৰ কৰি কৰা নহয় নহয়। প্ৰেমটো নিজে নিজে হৈ যায়, তাক কেতিয়াও জোৰ কৰি পোৱা নাযায়।